লালুক আৰক্ষীয়ে কৰায়ত্ব কৰে দুইখনকৈ গৰুৰে ভৰ্তি পাঞ্জাৱ বডি। এখনত 23 আৰু এখনত 26টা গৰু লৈ নগাঁও আৰু গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত 5 দুষ্কৃতিকাৰী সহ 49টা গৰু আটক কৰে লালুক আৰক্ষীয়ে। গৰুৰ অবৈধ ৰমৰমীয়া ব্যৱসায় এতিয়া বন্ধ হোৱা নাই অৰুণাচলৰ চুবুৰীয়া ৰাজ্যসমূহত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দুজনকৈ দুষ্কৃতিকাৰীক এনকাউণ্টাৰ কৰিছিল ধলপুৰ আৰক্ষীয়ে, কিন্তু শেষ হোৱা নাই অবৈধ গৰুৰ ৰমৰমীয়া বেহা। এখন গাড়ী গোগামুখৰ পৰা আৰু আন এখন নাওবৈচাৰ বঙালমাৰাৰ পৰা অহা বুলি মন্তব্য কৰে আৰক্ষীয়ে। আমাৰ SP সাহেবৰ নিৰ্দেশ ক্ৰমে গোপসূত্ৰৰ জৰিয়তে আমি লালুক চাৰিআলিত নাগা চেকিং এটা আৰম্ভ কৰোঁ। ৰাতি প্ৰায় 10:30টাৰ পৰা আৰম্ভ কৰিছিলোঁ। ৰাতি 11:15 বজাত বা 20 বজাত লখিমপুৰ ছাইডৰ পৰা এখন গাড়ী আহে। গাড়ীখন চেক কৰি ৰাখিলোঁ। ৰখাত যিহেতু সোধপোছ কৰাত সিহঁতে ধেমাজি চিলাপথাৰৰ পৰা গাড়ীখনত গৰু লোড কৰি অনা বুলি কয়। আৰু লগতে এখন বাঙালমাৰা ছাইডৰ পৰা এখন গাড়ী আহে। সেইখন গাড়ী আমি ডিটেইন কৰা হয়, চেক কৰা হয়, তাতো গৰু পোৱা যায়। দুইখন গাড়ী আমি কৰায়ত্ব কৰি থানালৈ লৈ অনা হয়। আৰু ৰাতিপুৱা আমি গৰুকেইটা নমাই গাড়ীৰ পৰা কাউণ্ট কৰা 49 গৰু পোৱা হৈছে। এইখিনিয়ে আৰু মানুহ আমি 5জনক ধৰা হৈছে গাড়ী লৈ বহা। সেইখিনি সোধপোছত কৰিবলৈ বাকী আছে। আৰু তেওঁলোকৰ বিৰুদ্ধে আমি এটা গোচৰ এটা ৰুজু কৰি তদন্ত অব্যাহত। নামকেইটা কি জনাই দিব নেকি? এজন ৰফিকুল ইছলাম, এজন বাবৰ আলী, ঘৰবিলাক ঘৰ গোবৰ্ধনা, ৰফিকুল ইছলাম গোবৰ্ধনা, তাৰপিছত বাবৰ আলী গোবৰ্ধনা থানা, তাৰপিছত চিৰাজ আলী কান্দগুৰি নগৰ জুৰিয়া, আছাদুল ইছলাম এইটো চত্তৰ উপহী নগৰ ডিষ্ট্ৰিক্টৰ, শ্বৰিফুল ইছলাম চত্তৰ উপহী নগৰ ডিষ্ট্ৰিক্টৰ। এইকেইজন আমি কৰায়ত্ব কৰা হৈছে। তেওঁলোকে গৰুখিনি ক'ৰ পৰা ক'লে লৈ যোৱাৰ কাৰণে এখন গাড়ী ধেমাজি চিলাপথাৰৰ পৰা অনা বুলি কৈছে। ক'ৰ পৰা আনিছে এইটো বনাই যদি আমি তদন্ত ওলাই যাব। আৰু এখন গাড়ী বাঙালমাৰাৰ পৰা আনিছে বুলি কৈছে, সেইটো আমি এতিয়া তদন্ত অব্যাহত আছে। মানে নিব বিচাৰিছিলে ক'ত? এইটো নগাঁও চাইডে দিব বিচাৰিছিলে, নগাঁও চাইডে কোৱামতে। এই যে এটা ইমান গভমেণ্ট ইমান ষ্ট্ৰিক্ট হোৱাৰ পিছতো এই যে এটা চিণ্ডিকেট, এই তদন্ত অব্যাহত চলি আছে। গতিকে সোধপোছ কৰাৰ পাছত কি পাওঁ কি নাপাওঁ আমি চব কৰায়ত্ব কৰিম। বহুত ভাল পদক্ষেপ এটা লোৱা হ'ব আৰু। হয় কাৰণ আমাৰ চিফ মিনিষ্টাৰৰ নিৰ্দেশ আছে, আমাৰ DG মিছনৰ নিৰ্দেশ আছে। এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'ব লাগিছে। মেইন মুখ্য কেন্দ্ৰটো তদন্ত চলাব ক'ৰ পৰা হয় এইটো আমি সোধপোছ কৰিবলৈ বাকী আছে তেওঁলোকক। লখিমপুৰৰ পৰা হাবিজুল ইছলামৰ ৰিপৰ্ট, অসমীয়া লাইভ।